আজি দুৰ্গা অষ্টমী বা মহা অষ্টমী আৰু আজি মই মহা অষ্টমীৰ বিষয়ে ক'বলৈ লৈছোঁ। 5 দিনীয়া দুৰ্গা পূজাৰ মাজৰ এটি শুভ দিন হৈছে দুৰ্গা অষ্টমী বা মহা অষ্টমী। এই দিনটো অস্ত্ৰ পূজা হিচাপেও পৰিচিত, কাৰণ এই দিনটো দেৱী দুৰ্গাৰ অস্ত্ৰসমূহৰ পূজা কৰা হয়। লোকবিশ্বাস মতে অষ্টমীৰ দিনটোতেই দেৱী দুৰ্গাৰ ৰূপ হিচাপে মান্যতা প্ৰদান কৰি পাছৰ পৰা 7 গৰাকী কুমাৰীক বিভিন্ন নীতি নিয়মৰ মাজেৰে পূজা অৰ্চনা কৰা হয়। হিন্দু বৰ্ষপঞ্জী অনুসৰি আহিন মাহৰ শুক্লা অষ্টমী তিথিকে মহা অষ্টমী হিচাপে পালন কৰা হয়। বিভিন্ন অঞ্চলৰ বিশ্বাস অনুসৰি দুৰ্গা দেৱীৰ নৱৰূপৰ অন্যতম চামুণ্ডা দেৱী। এই তিথিতে মা দুৰ্গাৰ কপালৰ পৰা আৱিৰ্ভাৱ হৈছিল আৰু মহিষাসুৰৰ সহযোগী দানৱ চণ্ড, মুণ্ড আৰু ৰক্তবীজক বিনষ্ট কৰিছিল। আশা কৰোঁ মা দুৰ্গাই সকলোকে সুখ শান্তি প্ৰদান কৰক।